নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো EduCare GK লৈ আজি 25 জানুৱাৰী 11 সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস আৰু আজিৰ দিনটোতেই এটা নতুন ব্যৱস্থা আৰম্ভ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে আৰু সেই কামটো হৈছে এতিয়াৰে পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব নিজৰ ভোটাৰ আইডি কাৰ্ডখন PDF ফৰমেটত ডিজিটেল এপিকৰ ব্যৱস্থা আজি কৰা হৈছে আজিৰে পৰা আৰু এতিয়াৰে পৰা আপোনালোকে নিজৰ মোবাইল ফোনত বা নিজৰ কম্পিউটাৰত যিকোনো সময়তে নিজৰ ভোটাৰ আইডি কাৰ্ডখন ডাউনলোড কৰিব পাৰিব যেনেদৰে আপোনালোকে নিজৰ আধাৰ কাৰ্ডখনো ডাউনলোড কৰি ল'ব পাৰে ঠিক একেদৰে সো গোটেইখিনি তথ্য সবিশেষ চমুকৈ আলোচনা কৰিম এই ভিডিঅ'টো শেষলৈকে চাব ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি হে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব সো আমি কলো voter id card whole digital voter card what digital now we can download your voter card anytime anywhere কেনেদৰে ইয়াতে আমি সবিশেষ তথ্যখিনি দেখা পাম সো এনে ধৰণৰ আপোনালোকে epic লাভ কৰিব epic কি epic is a portable document format PDF version of the epic which can be downloaded on mobile or in a self printable form on the computer a voter can thus store the card on his her mobile, upload it on DigiLocker or print it and self-laminate it. This is in addition to PVC epic being issued for fresh registration. So কি কৈছে আপোনালোকে বুজিয়ে পালে কথাখিনি যে এতিয়াৰে পৰা ই ভোটাৰ কাৰ্ড বা epic ডাউনলোড কৰি ল'ব পাৰিব আৰু তাক আপোনালোকে নিজৰ লগত কঢ়িয়াই লৈ ফুৰিব পাৰে প্ৰিন্ট কৰিব পাৰে লেমিনেশনো কৰি ল'ব পাৰে যেনেদৰে আপোনালোকে অৰিজিনাল ভোটাৰ কাৰ্ডখন লাভ কৰে ইয়াৰ বেনিফিট কি হ'ব এক নম্বৰ alternate and faster mode of obtaining electoral photo identity card in a digital format voter registration হোৱাৰ পাছত যিসকলে নতুনকৈ এপ্লাই কৰে তেওঁলোকৰ কাৰ্ডখন লাভ কৰোতে কিছু সময় লাগিছিল আগতে এতিয়া যেতিয়া আপোনালোকৰ নামটো হৈ যায় ৰেজিষ্ট্ৰেচন তাৰ পিছে পিছে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এতিয়া আৰু বেছি সময় অপেক্ষা কৰিব নালাগে তাৰ পিছত equally valid as a proof of document for voter identification যিদৰে আপোনাৰ যিখন অৰিজিনাল ভোটাৰ আইডি কাৰ্ড আছিল সেইখন প্ৰুফ অফ ডকুমেন্ট হিচাপে ব্যৱহাৰ কৰা গৈছিল একেদৰে এখনো ইয়াৰ ভ্যালু একেই হ'ব ইয়াৰ মূল্য কম নহয় যেনেদৰে আপোনালোকে কাৰ্ডখনত যিখিনি ভ্যালু পাইছিল ইয়াতো একেখিনি ভ্যালুই লাভ কৰিব can be printed at the convenience of the voter and can bring it as proof during polling প্ৰিন্ট কৰি ল'ব পাৰিব ভোটাৰে নিজৰ সুবিধা অনুসৰি আৰু ভোট দিয়াৰ সময়ত ভোটদানৰ সময়ত লৈ আহিব পাৰিব সেলফ সাৰ্ভিস মডেল এতিয়া এই কাৰ্ডসমূহ কোনে কোনে ডাউনলোড কৰিব পাৰিব হেয়া উল্লেখ কৰিছে 25 ৰ পৰা 31 জানুৱাৰীৰ ভিতৰত কেৱল নতুনকৈ যিসকলে ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে ডাউনলোড কৰিব পাৰিব আৰু 1 ফেব্ৰুৱাৰীৰ পৰা সকলো ভোটাৰে ডাউনলোড কৰিব পাৰিব নিজৰ epic বা PDF ফৰমেটৰ ভোটাৰ আইডি কাৰ্ডখন সো কেনেদৰে ডাউনলোড কৰিব তাৰ বাবে আপোনালোকে দুটা ওয়েবসাইট আছে এটা হৈছে ভোটাৰ পৰ্টেল আৰু এটা হৈছে nvsp.in দুয়োটাৰ যিকোনো এটা ভিজিট কৰিব পাৰে নাইবা মোবাইল এপ্লিকেশন আছে এন্ড্ৰইডৰ বাবেও আছে iOSৰ বাবেও আছে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে মই লিংক এটো ভিডিও ডেসক্ৰিপচনত দি দিম হেতু এপ ডাউনলোড কৰিব আৰু হেতু এপত আপোনালোকে প্ৰথমতে কিন্তু ৰেজিষ্ট্ৰেচন কৰিব লাগিব সো সবিশেষ মই দেখুৱাই আছো সো যদি আমি nvsp যেটো পৰ্টেল আছে তালৈকে যাও সো ইয়াতে আমি দেখা পাম নতুনকৈ সংযোজিত হৈছে এই দুটা লিংক এটা হৈছে ডাউনলোড epic আৰু এটা eKYC কিন্তু এইখন পেজ এক্সেস কৰিবলৈ আমি লগইন কৰিব লাগিব বা ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পূৰ্বে যি সকলে ইতিমধ্যে ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে লগইন কৰিব পাৰিব নিজৰ ইউজাৰ নেম অৰ্থাৎ ইমেইল আইডি বা মোবাইল নম্বৰ আৰু পাসওয়াৰ্ড আৰু ইয়াতে ক্যাপচা কোডটো এন্টাৰ কৰি আৰু যি সকলে ৰেজিষ্ট্ৰেচন কৰা নাই তেওঁলোকে ইয়াতে কৰিব লাগিব ৰেজিষ্ট্ৰেচন সো ইয়াতে ৰেজিষ্ট্ৰেচন কৰিলে আপোনালোকে যেটো মোবাইল এপ্লিকেশনৰ কথা কলো ভোটাৰ হেল্পলাইন হেতু লগইন কৰিব পাৰিব একেখিনি আইডি পাসওয়াৰ্ডে হয় বেলেগ নহয় সো কেনেদৰে ৰেজিষ্ট্ৰেচন কৰিব লিংকটোত ক্লিক কৰিব ৰেজিষ্ট্ৰেচনৰ আৰু ইয়াতে প্ৰথমতে মোবাইল নম্বৰ দিব লাগিব আৰু ক্যাপচা কোড এটা দিব লাগিব ভ্যালিড ইমেইল আইডি এটা দিব OTP আহিব সেন্ড OTP বাটনত ক্লিক কৰাৰ পিছত OTP টো এন্টাৰ কৰিব আৰু যদি এপিক নম্বৰ আছে তেনেহলে ইয়াতে তথ্যখিনি দিব আৰু যদি নাই তেনেহলে I don't have epic number দিব আৰু ৰেজিষ্টাৰত ক্লিক কৰিব পাসওয়াৰ্ডটো নিজে দিব লাগিব আৰু পৰৱৰ্তী সময়ৰ বাবে পাসওয়াৰ্ডটো মনত ৰাখিব লাগিব অৱশ্যে কিবা কাৰণত যদি পাসওয়াৰ্ডটো পাহৰি যায় কোনো অসুবিধা নাই আপোনালোকে ফৰগট পাসওয়াৰ্ড মাৰি ৰিকভাৰ কৰি ল'ব পাৰে সো এইখিনি হৈছে ৰেজিষ্ট্ৰেচনৰ প্ৰসেস এতিয়া যাৰ একাউন্ট আছে বা যি সকলে ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে কেনেদৰে ডাউনলোড কৰিব পাৰিব হেয়াও ইয়াতে মই দেখুৱাই দিছো মই এটা ৰেজিষ্ট্ৰেচন কৰা আইডিৰে লগইন কৰি দেখুৱাইছো সো মই ইয়াতে ইউজাৰ নেম পাসওয়াৰ্ড আৰু ক্যাপচা কোডটো এন্টাৰ কৰাৰ পিছত লগইন বাটনটোত ক্লিক কৰিছো আৰু ইয়াতে লগইন হৈ গৈছে এতিয়া মই ডাউনলোড epic বুলি যেটো লিংক আছে তলৰ পিনে ইয়াতে আপোনালোকে দেখা পাব সো হেতু লিংকত ক্লিক কৰিম এই লিংকত ক্লিক কৰাৰ পিছত ইয়াতে দুটা অপচন আছে I have epic number
from reference number দুটাৰ যিকোনো এটা সিলেক্ট কৰিব যদি reference number মানে এপ্লাই কৰাৰ সময়ত আপোনালোকে reference number এটা লাভ কৰিছিলে সেই reference numberটো দিব লাগিব আৰু যদি epic number ইতিমধ্যে জেনাৰেট হৈ গৈছে তেনেহলে epic numberটো ইয়াৰ এই ঘৰটো দিব লাগিব সো মই কৰি দেখুৱাইছো এসাক মই epic numberটো দিছো আৰু state সিলেক্ট কৰিছো আসাম আৰু search বাটনটোত ক্লিক কৰিছো এতিয়া ইয়াতে মোৰ ডিটেইলছ খিনি শো কৰিব epic number name relative name আৰু বাকিখিনি তথ্য ইয়াতে আৰু তাৰ লগতে তলৰ পিনে send OTP বাটনটো দেখা পাম এই send OTP বাটনটোত এতিয়া ক্লিক কৰিম আৰু যেটো OTP মোৰ মোবাইল নম্বৰত আহিছে হেটো OTP মই ইয়াতে এন্টাৰ কৰি ভেৰিফাই কৰিম সো OTP টো এন্টাৰ কৰাৰ পিছত ইয়াতে আপোনালোকে ভেৰিফাইড ক্লিক কৰিব আৰু নিজৰ ভোটাৰ আইডি কাৰ্ডখন ডাউনলোড কৰিব পাৰিব সো এইখিনি আছিল NPSP পৰ্টেলৰ যোগে আপোনালোকে কেনেদৰে নিজৰ এপিকখন ডাউনলোড কৰিব পাৰে আৰু এটা পৰ্টেল আছে হেতু পৰ্টেল আপোনালোকক মই দেখুৱাইছো হেতু চাওক ভোটাৰ পৰ্টেল voterportal.eci.gov.in এটো পৰ্টেলৰ যোগেদিও আপোনালোকে নিজৰ ডিজিটেল ভোটাৰ আইডি কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰে সো ইয়াটো একেটা কথা যদিহে আপোনালোকৰ একাউন্ট আছে তেনেহলে লগইন কৰিব পাৰিব আৰু যদি একাউন্ট নাই তেনেহলে ক্ৰিয়েট এন একাউন্ট বাটনটোত ক্লিক কৰিব আৰু ইয়াতে আপোনাৰ ইমেইল আইডি নাইবা মোবাইল নম্বৰেৰে ৰেজিষ্টাৰ কৰি ল'ব লাগিব প্ৰথমতে ৰেজিষ্টাৰ কৰি লোৱাটো বাঞ্ছনীয় যি সকলে ৰেজিষ্টাৰ কৰিব তেওঁলোকে হে নিজৰ ই এপিকখন ডাউনলোড কৰি ল'ব পাৰে আশা কৰিছো আপোনালোকে প্ৰসেছটো বুজি পালে অহা 1 ফেব্ৰুৱাৰীৰ পৰা সকলোৱে ডাউনলোড কৰিব পাৰিম আমি ই এপিক কাৰ্ডসমূহ আৰু এই কেইদিন 25 তাৰিখৰ পৰা 31 তাৰিখলৈ বা তাৰ পিছতো যি সকলে নতুনকৈ এইবাৰ এনৰোলড হৈছে নতুনকৈ ভোটাৰ আইডি বাবে ৰেজিষ্ট্ৰেচন কৰিছে ভোটদানৰ বাবে ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে ডাউনলোড কৰিব পাৰিব আজিৰ পৰাই সো এইখিনি আছিল খেহতীয়া তথ্য ভিডিওটো ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি হে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছো ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ